নমস্কাৰ এভৰিৱান, আকৌ ওলালোঁ এতিয়া ৰাসলৈ বুলি। ৰাস আমাৰ আগতে আমাৰ এই গাঁৱতো হৈছিলে, তাৰপিছত মহুৱাত ছেটিংছ কৰিবলৈ গৈছিলোঁ। তাৰপৰা আজি আকৌ আহিছোঁ আপোনাৰ আমাৰ কুৰাবাৰী ৰঙাগৰীয়া পাৰত, তাতো ছেটিংছ কৰিবলৈ আহিছোঁ। এয়া মৌৰা ভোমকোচা এইজন আমাৰ বাপেও লৈ গৈছে। এয়া লৈ লৈছোঁ আৰু খুলি ল'বলগীয়া আছে। চোৰ বহুত ওলাইছে, পাখি ৰাধাই লিয়ে গোপীয়ে লৈ যায়, বৰা পাখি মাৰি দিয়ে একদম। সেইকাৰণে কালি হৈছিলে মানে, কালি ভিডিঅ' নকৰিলোঁ। কালি মানে ছেটিংছৰ আছিলোঁ যে, সেইকাৰণে কৰিবলৈ সময় নহ'লে। কি হয় প্ৰথমে চাই লোৱা, আজি ধুনীয়াকৈ কৰিম। ছেটিংছৰ মানে আপোনাৰ ষ্টেজৰ ভিতৰত কি হয়, কেনেকৈ আমি ছেটিংছ কৰিম, চব দেখাম বলক। ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক কমেণ্ট কৰি দিব আৰু বলক, ছাবস্ক্ৰাইবো কৰি দিব অকণমান। আৰু দুটামান আগত আছে, সেইকেইটাকো লগ কৰি পঠাই যাম। কথা দি মানে ওচৰ হয়, কথা দি ধুনীয়াকৈ গৈ আছোঁ বলক। এই পালেহি তলত মানে এখন ফিল্ডত হৈছে। তাৰপৰা ইয়াৰ ভিতৰত এয়া কংসালয় ছেটিংছ আৰু আমাৰ ছেটিংছ এইফালে আছে। মৌৰা দুটা আছে আৰু বগলীয়াটো, এইটো কালিয়ত মনৰ সাপটো, আৰু এইফালে অজগৰডাল আছে এইডাল, আৰু এইফালে গৰুটো আছে, আৰু এইটো অনন্ত সজ্জা সাপটো, আৰু বগলীটো উৰা বগলীটো তাত লগাই থোৱা আছে। এইজন আমাৰ মালিক, উৰা বগলীটো লগাই থোৱা আছে তাত। পাছতকৈ দেখাম বাৰু যদি ভিডিঅ' কৰিবলৈ পাওঁ সময়। আৰু চাই থাকক, আৰু কি হয় চব দেখাই আছোঁ। আৰু আমাৰ ৰাস আৰম্ভ কৰিব সময় হৈ গ'ল। ৰাস আৰম্ভ কৰাৰ আগতে আমি ভাত খাবলৈ আহি গ'লোঁ। মই থাকি গ'লোঁ। কিন্তু নদুখুৱাই মোক এই চেনেলত আলু পিঁয়াজ মাছা টপিটো খুলি দিয়া। হেল্ল' গাইছ, দাসৰ নতুন চেণ্ডেলযোৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেণ্ডেল নহয়, চেনেল কৰি দিব। আৰু এইফালে ৰাইজে ভাত খাই আছে। এটা পাছতে আমি খামগৈ, তাৰপিছত আৰম্ভ হ'লে চব দেখাই আছে বোলক। আৰু আমাৰ বাহিৰতে সম্বৰ্ধনা অনুষ্ঠান হৈ আছে, আৰু এই পাছফালে এয়া এইজন আমাৰ কেশৱ যাদৱ। মেকআপটো কেনেকুৱা পাইছা? মুখৰ লোকটো যাওঁ।
ধনের পরিদয় সন্তানের জন্ম হওয়ার লগে লগে সত্যারিভাবে তৈরি হতে হবে কঙ্কণ হতে প্রথমেই অষ্টম আর অষ্টমেই প্রথম হব তোমার রাজন এরপরে এই দেবতার গণনা মতে চাও Oh,
বোলে মৰম কৰা Thank you.
এয়া পাৰ্টি একদম পুৰা পুৰা মানে টোপনি দেই পুৰা বেলেগ কিবা পুৰা নহয় আৰু গাইছ মাতটো ভাগি গ'ল ঐ লাইন আকৌ যাম আৰু ঘৰলৈ আজিলৈ ভিডিঅ'টো ইমানে আছিলে কেনেকুৱা চাই ভাল পালে লাইক কমেণ্ট কৰি জনাই দিব চাই কেনেকুৱা পালে আৰু যদি নতুন মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো আৰু যাম আজিলৈ মানে আকৌ অন্য এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই